প্রথমতে কত উঁচু জানি পারব তথাপি দৈতেশ্বর নাহি উন্নতি পড়া নেখে বুঝিব ইহর আঘাতে অনাহারে অনির্ণয় কথা এমনি ভাবে তপস্যা আপন পাব না। জয় শিব শম্ভুনাথ, জয় শিব শম্ভুনাথ, জয় শিব শম্ভুনাথ, জয় দৈত্য রানী দয়ালুপতি। তুমি অতিথি ব্রাহ্ম শান্তি অপেক্ষা করে আনিব পূজার নালাগে দেবী, অর্চনা বন্দনা মোক একোকেই নালাগে। তোমাৰ মংগলৰ বাবে নিজে আহি চাবিছো ওচৰ। মোৰ মংগলৰ বাবে বুজাই কৰে খোৱামুখ ভাঙি পাতি সকল কাহিনী অনাদ্যন্ত দৈত্যৰ প্ৰতেশ্বৰী বনত তপস্যা কৰি তোমাৰ স্বামীৰে অনাহাৰে অনিদ্ৰাৰে থাকি হেৰুৱালে নিষ্পান নিজৰ দুখন। হেৰুৱালে প্ৰাণ মোৰ স্বামী দেৱতা। মিছা কথাত মই নাজানো সত্য। তুমি প্ৰবঞ্চ শত্ৰু দানৱৰ দিব্যৰ মুখেৰে অসত্য প্ৰচাৰ কদাপিতো নহয় সম্ভৱ। স্বচক্ষে মই দেখিলো তোমাৰ স্বামী শৰীৰ অস্থি চমৰ সকলো হেৰাল, নাই কোনো চিনচাপ, থাকিল সমস্ত দেহা ধুই পৰুৱাই। স্থিৰ হোৱা ৰাণী, স্থিৰ হোৱা। ভৱিষ্যত চিন্তা কৰি দানৱ বংশত তুমিয়েই ৰাখিব লাগিব গৰ্ভজাত দৈত্যৰ সন্তান। তোমাৰ মংগলৰ বাবে দেৱৰাজ ইন্দ্ৰ আহি চাপিছে ওচৰ। কিন্তু নাজানে বিপ্ৰদে দানৱৰ চিন শত্ৰু স্বৰ্গৰাজ দেৱপুৰন্দৰ শত্ৰু হয় দানৱৰ মংগল কামনা কদাপিও ভুলতো নকৰে দেৱতাই। দানৱক শত্ৰু বুলি কাহানিও ভবা নাই দেৱপুৰন্দয়। কিন্তু কি কৰিবা ৰাণী, বাৰে বাৰে দৈত্যগণে বিপৰ্য লগাই স্বৰ্গ পুৰি। তুমি মোক দিব্য বুলি ভাবিছা মনত, তোমাৰ নিব খোজো স্বৰ্গপুৰীলৈ। তুমি স্বপ্নবেশী দেৱপুৰন্দৰ শত্ৰু, তুমি দানৱ কুলৰ মহাশত্ৰু, তুমি দৈত্যৰাজনৰ। মোৰ স্বামীৰ শত্ৰু মানে মোৰ শত্ৰু। নেলাগে তুমি দয়াধুৰ মংগল কামনা কৰিব। এই মুহূৰ্ততে স্থান কৰা পৰিত্যাগ। প্ৰহৰী 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 প্ৰহৰী। মাতা মাতা রানী, উচ্চরে মাতা। কুঁৱৰী পহৰী আজি নাই কোনো জীৱিত ধাৰা। সকলোকে মৃত্যু দণ্ড দেই দেৱতাই।
পুরাব আজি এই ইন্দ্রই আহা আহা রানী কাকলৈ আহা 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 রানী কাকলৈ আহা 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 কয়াধু আহা আহা কয়াধু কাকলৈ আহা 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 রানী কাকলৈ আহা রানী আহা কাকলৈ আহা নালাগে কথা ঢোল শিক্ষে বিলম্বই ঘটাব দেখিলি আহা আহা ৰাণী মোৰ কাষ চাপি আহা আহা ৰাণী মোৰ কাষ চাপি আহা আহা কয়াধু আহা 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 এনেদৰে মতিচন্ন হৈ পৰস্থিত বলেৰে কৈছা হৰণ দেবেন্দ্ৰ এনে কাৰ্য অশুভনীয় নাৰায়ণ নাৰায়ণ কি তাৰ আগে চাই লোৱা কোনে দৈত্য ৰমণী দেৱতাৰ চিৰভক্ত হিৰণ্যকশিপু ব্ৰহ্মাক তপস্যা কৰি জহি পমি গল ধৰাৰ বৈক্ষ তাৰে পত্নী এই কয়াধু ৰাণী গৰ্ভৱতী অতুৰি সম্ভৱা এইভাবে গর্ভপাত করি সমূহ লঞ্চনে লুপ্ত করি দানব নাম চির শান্তি লভিবয়ে ইন্দ্রয় বাহ দেবেন্দ্র চমৎকাৰ উদ্দেশ্য তোমাৰ বাৰু জানিব পাৰোনে কোনে দিলে তোমাক এনে সমাচাৰ যাৰ তপোবল দেখি যোগেশ্বৰ আদি নিজেই চিন্তিত এনেহেন হিৰণ্যকশিপুৰ ইমান সহজে দিন যাব পাৰেনে ধৰাৰ পক্ষ আৰু যাক তুমি বলেৰে কৈছা হৰণ তেওঁৰেই গৰ্ভ নিষ্পাপ শিশু আছে জানিবা নিশ্চয় গতিকে দেবেন্দ্ৰ তুমি হে নালাগে তোমাৰ 33 কোটি দেৱতা আহিলেও একো কৰিব নোৱাৰে বৰ্তমান তুমি খা সন্মানে কৰাটো হেৰি দিয়া ক্ষমা কৰা দেৱৰ্ষী ক্ষমা কৰা দেৱৰ্ষী ক্ষমা কৰা ক্ষমা কৰা ৰাণী মই এতিয়া বিদায়হে মাগিলো দেবেন্দ্ৰ দেবী আপুনি মোৰ পেটটি ধৰিলে কৰিলে উঠাৰ মোক
বিপদৰ পৰা নাহে মানে স্বামী গুৰু আপোনাৰ আশ্ৰমত আশ্ৰিতা হৈ লভি কৰোণা। গোবিন্দাই কৃষ্ণাই কথা দেৱী নাহে মানে হিৰণ্য কশিপুৰ থাকিবা তুমি মোৰ আশ্ৰমে কাৰণ তুমি মোৰ আশ্ৰিতা আৰু নিতৌ পুৱা গধূলি কৰাম মই তোমাক হৰিৰ শ্ৰৱণ কীৰ্তন। ব'ল আমি এতিয়া হৰিৰ গীত গাই আপোনাৰ চৰে মহগ্ৰহৰ হে গোবিন্দা কিনো তোমাৰ লীলা হে গোবিন্দা কিনো তোমাৰ লীলা তোমাৰ নাম গাই গাই পুৰু নাই বনাই তোমাৰ নাম